আনন্দ লহৰী এইটো আগতে আমাৰ বৰ্তা এজনে বনাইছিলে আমাৰ গাঁৱতে। তাৰপৰা আমাৰ গুৰুদেৱ পদনমূলীয়া বৰ্তা তেখেতৰ ওচৰতো আছে এনেকুৱা এটা, তাকে চাই মই বনাইছিলোঁ এইটো। তাৰপাছত মোৰ চিন্তাই এটা এইটো নতুনকৈ বনাইছোঁ, একে আনন্দ লহৰী, খালি ইয়াৰ চিষ্টেমটো অলপ বেলেগ। আৰু এইটো বস্তু মোক খুৰাইহে মনত পেলাই দিছিলে, খুৰাই এনেকৈ বুজাই দিছিলে এইটো এনেকৈ কৰিব লাগিব বুলি। সেইমতে বনালোঁ, বজাই দিছোঁ অকণমান। শংকৰদেৱে হৰি নাম ল'বলৈ কয়, হৰি নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছো মহাপাপী মনত নৰয়, হৰি নাম ল'বলৈ দেহায়ো